গুড মৰ্ণিং বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰিছো সকলোৰে খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰো খুবেই ভাল। তো আজি হৈছে 1 মাঘ। আজি গৈ আছো আমি ভীমাশংকৰ মন্দিৰ পামহি। ৰাতিপুৱা গলো ওচৰতে, তাতে অকণমান পূজা পাতল কৰি আহিলো, সেইখিনি নেদেখালো আৰু ওচৰতে গৈছিলো। এতিয়া যাম আমি ভীমাশংকৰ মন্দিৰ, তাতে গৈ কেনে সকলো দেখাম কি হয় কি নহয়, কেনেকে যাওঁ, কোন কোন যাওঁ সকলো গম পাব। চাই থাকক মোৰ সৈতে আজিৰ ভিডিঅ'টো। ফাইনেলি আমি ভিডিঅ'টো মন্দিৰ আহি আৰম্ভ পালো। কৰো। ইয়াতে গাড়ীখন পাৰ্কিং কৰি কেনে আহিলো। এতিয়া ইফালে যাব লাগিব। এইটো হৈছে গণেশ মন্দিৰ প্ৰথমটো। কি হ'ল, গণেশ মন্দিৰত পূজা হৈ গ'ল। গণেশ মন্দিৰৰ পৰা আহিলো, এতিয়া শিৱ মন্দিৰত এতিয়া মেইন যোনটো মন্দিৰ শিৱ, তাতে যাই আছো। ইফালে মাহত গৈ আছে। কি সুন্দৰ পৰিৱেশ চাওক, দুইফালে জংঘল, হাবি, মাজেদি যাব লাগিব ৰাস্তা আছে, পকী ৰাস্তা। ৰাতি হলে হাতীও ওলাই বাৰু। এয়া হৈছে অকমান ভিতৰলৈ আহি কেনে পোৱা দ্বিতীয়টো গণেশ মন্দিৰ। এইটো এটা শিৱ মন্দিৰ, ইয়াতে গৈছো। ইয়াতো সেৱা চেৱা কৰিবলৈ আহিলো। পামহিত ভীমাশংকৰ মন্দিৰত হাতীৰ লগতে বান্দৰো আছে চাওক। এয়া দিনত পুৰা বান্দৰৰ উৎপাত। সেই নকবা। নদী, নদীৰ ৰঙে আহিছে, পানীৰ ৰং। হা? বাঁহৰ তলে তলে যাব লাগে, ইফালে পকা ৰাস্তা দি। ইফালে আছে জংঘল, এটা হাতী আছে বাবু। আজিৰ দিনটোত বাৰু সকলোৱে কোনোবা মন্দিৰত যায়। আপোনালোকে ক'ত ক'ত গ'লে কমেণ্ট কৰিব, আৰু ইয়াতে আহিছেনে আগতে কমেণ্টত জনাবচোন কোনে কোনে আহিছে। তো ফাইনেলি ভীমাশংকৰ মন্দিৰৰ মেইন দ্বাৰটো পাই গলো আৰু দেখাই আছো, আগত আছে। আগতে আছিলে এইটো ৰাস্তা, আজিকালি ইফালে বনাই দিছে। টাইলছ লগাই দিছে। আমি প্ৰায় 2 বছৰ আগত আহিছিলো, এতিয়া নাছিল। তাতে আছে শিৱলিংগ। এতিয়া এইবিলাক পানী খচি খচি যাব লাগিব, পানীৰ মাজেৰে অকমানে আছে। বা মানুহৰ লাইন চাওক, ইমান মানুহ হৈছে, পুৰা লাইন লাগি গৈছে। আমি একেবাৰে শেষত আছো, ইমান আগত মানুহ আছে চাওক। আমি লাষ্টত। এয়া অকমান পৰিৱেশ দেখাই দিলো ভীমাশংকৰ মন্দিৰৰ। আজি মানে 1 তাৰিখটো মাঘৰ আৰু সোমবাৰ, সেইকাৰণে ইমান মানুহ হৈছে নহয়, বিৰাট লাইন লাগি আছে। আপোনালোকক দেখালোৱে, এতিয়া মাহঁতক লাইন লাগি আমি ওলাই আহিলো। মানে অলপ এনে ফটো উঠো বুলি ভাবিলো। এতিয়া পুলিচ প্ৰশাসনৰ পৰা লাগি আছে, চাৰ্ভিচ দি আছে। আগতে মানে লাইনটো আছিলে ইফালেদি, আমি আহোঁতে এতিয়া বান্দা আছিলে। পানী কমিল এতিয়া, আগতে বহুত পানী আছিল। আগতে বহুত পানী আছিল।
এইটো চাওক তাতে পানী ঢালিব লাগিব আমি গৈ গৈ লাইন ধৰি ধৰি গৈ তালৈকে যাব লাগিব ব'লা আহি পালি আৰু অকণমান ঠাই আছে না এইখিনিত যাব লাগিব সেইখন যে শৰাই দেখিছে তাৰে ভিতৰত বন্তি জ্বলোৱা আছে ব'লা ব'লা আহি পালো আৰু এতিয়া ঘুটি দিয়ে চাইডে পানী দিব ইয়াতে মোবাইলটো পকেটত ধৰা এয়া ঘটি লৈ ললো পানী আছে ইয়াতে ফুল বেলপাত সকলো আছে ইয়াতে পানী ঢালিব লাগিব এতিয়া ঘটি লৈ ললো ইয়াতে পানী ঢালিব চাকি জ্বলি আছে ইয়াতে এইটো এটা বেলেগ পৰিৱেশ নহয় জানো পানী চাইডেদি পানী বৈ আছে তাৰে ওচৰতে আছে শিৱৰ মূৰ্তি মানে শিৱলিংগ তাতে পূজা অৰ্চনা কৰা হয় ওলাই আহিলো আমি পূজা কৰিলো তাতে পানী ঢালিলো গাখীৰ পানী ঢালি ওলাই আহিলো বৰ্তমান এয়া আছিলে ভীমাশংকৰ মন্দিৰখন এতিয়া অকণমান আগলৈ যাওঁ আৰু কি আছে চাওঁ আগতে এবাৰ আহিছিলোঁ যদি মানে বহুত চেঞ্জ হৈছে এতিয়া যাৰ ওপৰত যাই আছোঁ আৰু যাই হ'লে আৰু দৰ্শন ৰাস্তাৰ অকণমান ফটো চটো উঠি কিনে ইনষ্টাগ্ৰামৰ লিংকটো দিয়া থাকিব তলত চেকআউট কৰিব পাৰে উঠি আছে আৰু এতিয়া তো বন্ধুসকল ভীমাশংকৰ মন্দিৰৰ ভিডিঅ' এইখিনিলৈ আছিলে যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি কোনোবা নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰিব লগ পাই আছোঁ কোনোবা নতুন এটা ঠাইত নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ এইখিনি আছিলে বাই বাই